নীল আজিকালি মনবোৰ বৰ ভাল নলগা হৈছে কিয় আমি দিনক দিনে ডাঙৰ হৈ আহিছো ন তই যে জিতিখন ভাবি থাক মানে আমি আকৌ সৰু হৈ যাম কেনেকৈ আমাৰ সৰুতে দাঁত আছিলে নাই সৰুতে খোজকাঢ়িব পাৰিছিলে নাই পৰা বুঢ়া হ'লে খোজকাঢ়িব পাৰিম জানো অভিয়াছলি নোৱাৰিম আমি সৰুৰে পৰা সৰু হৈ যাম ন এতিয়া পাগল কিয় মন বেয়া হৈ আছে কিন্তু দেখাত বেয়া হৈ যাম ন সেইকাৰণে মোৰো মনটো বেয়া লাগি আছে এতিয়া আমি আইফোন আমাৰ চবেই লগ নধৰে আমি যেতিয়া বুঢ়া হৈ যাম লেমন আলটো ফালটো কথা ভাবি মেমৰি ফুল নকৰিবি নহ'লে হে এটা কৌ মক্কা মেচ আছে নি মেচ কিয় বিড়ি খাওঁ নেকি কি কথা কওঁ বে মানুহকেইটা দেখা চিগাৰেটৰ যোগ্য নহয় যেন লাগিছে ভাই ই কি কৈছে শুনা নাই সেইটো কাৰণে চিলা কাঠিটো বিচাৰিছো মানে তই কলা ঐ ল'ৰা কাঠি যে কাঠি নাই কি হাতী ক'ত ওলাইছে অলপ বৈ হাতটো কলাবলৈ লগত লাগে টাইম লছ কৰি আজিকালি আমাক গুন্দা গুন্দা নলগা এতিয়া মই নিজেই পইচা ইনকাম কৰিব লাগিব আৰু তেতিয়াই মোৰ গুণ্ডাৰা চৰিব ঘামি আহিছ তই নহয় মানে বছ বজাৰ যাবলৈ ওলাইছিলো আপোনাৰ পদূলিতে পেটটো পকাই ধৰিলে চুপ চুপ ইমাৰ্জেঞ্চি হৈ গ'ল পিছফালে যা আৰু যাওঁতে 10 টকা দি যা আজি মোৰ 10 টকা ইনকাম হৈ গ'ল তাতে বছ আমি খগুৱাই তোৰো লাগিছে নেকি নাই লগা বাহ 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 আজি খাইছা মাটিত পৰি কি সকামত অহা হ'ল আপোনাৰ গাঙত আমি আকৌ চামি পাব লাগে চাই ল বাৰু কি হ'ল তোৰ এজন মানুহে মোক আপোনাৰ নাম সুধিল কোন হে কুলংক